আমাৰ UPPL 2020 আমি যিটো নিৰ্বাচন খেলিবলৈ গৈ আছো চাওক এতিয়া BTC নাই এতিয়া BTR হ'ল হয় না সিটো উঠাই গ'ল গতিকে নতুন প্ৰজন্মে নহয় হাগ্ৰামা মহিলাৰে এতিয়া নিজৰ গাদী ৰখাৰ কাৰণে আবুল তাবুল হৈ গৈছে বুজিছে না মই ক'ব বিচাৰিছো যে যিটো নতুন ঢৌ এতিয়া বহাগ মাহ এই আপোনাৰ ফাগুন মাহ আহিল ফাগুনৰ বতাহ আর আমার যেটো নাকি BTRৰ বতাহ সেই বতাহে মিলি গৈ আছে আৰু সেই মানুহৰ বতাহ যেটো আছে বলি আছে সেই বতাহটো মানুহৰ শৰীৰত প্ৰৱেশ কৰি গৈছে আৰু এই 15 বছৰ যে শাসন কৰিলে হাগ্ৰামা মহিলাৰ 15 বছৰ নহয় 18 বছৰ 3 বছৰ এনে আছিল 18 বছৰ এই 18 বছৰত মানুহ বিতৃষ্ণা হৈ গৈছে গতিকে মানুহে আশা কৰিছে এই BTR ৰূপায়ণ কৰাৰ আতে যেটো চুক্তি হল ইটো যদি ৰূপায়ণ কৰিব লাগে তেনহলে আমি সরকারটো নতুন পৰিৱৰ্তন কৰিব লাগিব আৰু সেই পৰিৱৰ্তনৰ স্বাৰ্থতে মানুহসকলে এইবাৰ আশা কৰিছো যে সরকার পৰিৱৰ্তন কৰিব কাৰণ এই সন্মুখৰ যেটো BTR চুক্তি হল ইটো ৰূপায়ণ কৰিব লাগিব মানুহ এটো বুজি পাইছে গতিকে দেখ দেখ পট পট জল জল এটা আমি মানে এটা অনুভৱ কৰিছো এইটো তেওঁৰ ৰাজনীতি ভাষা কিন্তু পাব্লিকে বুঝে আজিকালি সৰু লৰাই বুঝে শিক্ষিত লৰা হৈছে আজিকালি সকলোৱে বুজা পায় হাগ্ৰামা যে এইটো কথা কৈ আছে এইটো সকলোৱে বুজি পায় আবুল তাবুল হৈছে এইটো বুজি পাইছে হাগ্ৰামা নিজৰ গাদী ৰক্ষাৰ কাৰণে ইটো ব্যৱহাৰ কৰি আছে কিন্তু মানুহ গম পাইছে অলৰেডি হাগ্ৰামা কথা নুশুনে আৰু এতিয়া মানুহে নহয় আমি কোনে কি ভাবে কোনে কি কৰে সেইটো আমাৰ দেখবা লাগি একো নাই কাৰণ ইটো গণতান্ত্ৰিক দেশ গতিকে গণতান্ত্ৰিক হিচাপত যিকোনো পাৰ্টি খেলিব পাৰে আমি এনেকুৱা এটা চিন্তা চৰ্চা কৰিছো যে হাতী যেনেকৈ চলি যায় ঠিক আমি তেনেকৈ মানে গতি মানে কৰি চলি হৈ আছো ইয়াতে আৰু আমাৰ ক'ব লগা একো নাই হীৰা হৰণীয়া অবড়োবিলাকে যেটো হীৰা হৰণীয়াৰ যেটো ভাষা আমাৰ বড়ো আৰু অনাবড়ো যিমান আছে অনাবড়ো আৰু বড়ো বুলি যেটো শব্দ উঠাইছে ইটো একচুয়ালি ক'বই নালাগে কাৰণ মই এতিয়া বড়ো ভাষাতে যদি মই আপোনাৰ লগত কথা কওঁ তেনেহ'লে তো মোক আপুনি চিনিব নোৱাৰিব মই এই বেংগলী মানুহ বুলি মই বড়ো ভাষাতে ক'লোহেঁতেন গতিকে এই আমাৰ BTC এৰিয়াত BTR এৰিয়াত যিমানখিনি অনাবড়ো মানুহ আছে আৰু যিমানখিনি বড়ো মানুহ আছে এই অনাবড়ো মানুহবিলাকৰ মানে কোখে কোখে বড়োৰ দৰে ৰক্ত সোমাই আছে এই একে ভাৱ চৰিত্ৰ আমাৰ ডিফাৰেন্স নাই তেখেতে আঁতৰৰ পৰা আহি আমাক এইবিলাক সৃষ্টি কৰিছে আমাৰ সংঘাত নাই আমি আশা কৰিছো চাও পাব্লিকে আকলি লৈছে আৰু আমাৰ সাংবাদিক বন্ধুসকলেও এইটো গম পাই আছে মই বিশেষ কৰি আপোনালোকক ওয়েলকাম কৰো আমাক সহায় কৰক সকলোবিৰে চাই আছে সত্য কথাটো প্ৰচাৰ কৰক কাৰণ আমি সত্যবাদী আশাবাদী মানে সরকার হব আর কি কিনি জানো মই আমার কি হব মানে আমি 15 বছর দি চালো তাক সি রাস্তা ঘাট রাইজৰ কাম কৰা নাই ইমান ভালদৰে বুঝছে গতিকে সরকার পরিবর্তন আনিব লাগে কি কল আপনি বুঝা নাই ই প্রমোদ বড়ক লাগে আমার চিফ হিসাবত লাগে আর কি এতিয়া চাওক আমি হীৰা হৰণীয়াক MP হে বনাইছো হি বেলেগ ধৰণৰ বেলেগ সাইটত হি বেলেগ পাৰ্টি কৰি এতিয়া বেলেগ ধৰণত লৈ যাই আছে সেইকাৰণে আমি হীৰা হৰণীয়াক এতিয়া ভাল নাপাওঁ বুজিছে আমি ৰাজনীতিক কৰিব কাৰণে তাক দিয়া নাই হীৰা হৰণীয়া এতিয়া হিয়াৰ নিজস্ব দলৰ কাৰণে হি যি ইচ্ছা তাকে ক'ব পাৰে হি ক্ষমতাৰ লোভতহে কৈ আছে তেখেতৰ পাৰ্টি পাব পাৰে দুটা এটা পাব পাৰে
ফুটবলাৰে হ'ব